হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কুকুৰা মাংস আৰু পচলাৰ এটা খুব সুন্দৰ ৰেচিপি। তেন্তে বলক পলম নকৰি আজি ভিডিঅ'টো এতিয়াৰ পৰা এনেদৰে আৰম্ভ কৰোঁ আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমে আমাক ইয়াতে লাগিব আলু মই ডাঙৰ ডাঙৰ চাইজত কাটি লৈছোঁ, আপোনালোকে দেখা পাইছে। আৰু এইফালে লৈছোঁ মই পিঁয়াজ, আৰু এইফালে আদা নহৰু বাটি লৈছোঁ, আৰু এইফালে মই 2 কিলোমান তেজপাত ব্যৱহাৰ কৰিছোঁ, আৰু এইফালে 2টা শুকান জলকীয়া। আৰু ইয়াতে মই প্ৰায় 1 কেজি মানৰ ওচৰা-ওচৰি কুকুৰা মাংস ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে মই পচলা ব্যৱহাৰ কৰিছোঁ নিজৰ প্ৰয়োজন অনুসৰি। আৰু তাৰপিছতে ইয়াতে ব্যৱহাৰ কৰিম পিঠাগুড়ি। চাউলখিনি অলপ সময় তিয়াই থৈ দিয়া হৈছিলে কোমল হ'বৰ কাৰণে। আৰু এইখিনি খুন্দুনাত পিচিলে ভাল, আৰু খুন্দুনাতে পিচিব লাগে। মিক্সাৰত পিচিলে বেছি গুড়ি হৈ যাব, আৰু বেছি গুড়ি হৈ গ'লে খাবলৈ বেয়া হ'ব, সেইকাৰণে মিক্সাৰতে পিচিব লাগে। আৰু ইয়াতে মছলা, গৰম মছলা, জিৰা, ধনিয়া, আৰু এইফালে মিট মছলা ব্যৱহাৰ কৰা হৈছে। মই একেলগতে মছলাখিনি এনেকৈ বাতিত লৈ লৈছোঁ। এইফালে কেৰাহী গৰম হোৱাত মই ইয়াতে প্ৰয়োজন অনুসৰি তেল দি ল'লোঁ, তেল বেছি ব্যৱহাৰ কৰা নাই। আৰু এইফালে দিছোঁ পিঁয়াজখিনি এতিয়া অলপ সময় ভাজি ল'ম ভালদৰে, অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু তাৰপিছত ইয়াতে মই শুকান জলকীয়া 2টা ব্যৱহাৰ কৰিম। জলকীয়া বেছি দিয়া নাই, আপোনালোকে বেছি দিবও পাৰে। জলকীয়াকেইটা মই ইয়াতে ভাঙি দিছোঁ, আৰু এইফালে তেজপাত দি ল'লোঁ। তাৰপিছতে ইয়াতে আদা নহৰু পেষ্টটো দি লৈছোঁ, আৰু এইখিনি আকৌ অলপ সময় লৰাই ল'ম। আৰু এইফালে পিঁয়াজ, আদা নহৰু আৰু তেজপাত গোটেইখিনি ভাজি মেলি হৈ গ'ল ৰঙচুৱাকৈ। আৰু এতিয়া মই ইয়াতে মাংসখিনি দি লৈছোঁ, আৰু মাংসখিনি অলপ সময় লৰাই ল'ম। আৰু মাংসখিনি অলপ সময় লৰোৱাৰ পিছত মই ইয়াতে নিজৰ প্ৰয়োজন অনুসৰি হালধি দি লৈছোঁ, আৰু এইখিনি এতিয়া ভালদৰে লৰাই ল'ম যাতে হালধিখিনি ভালদৰে মিক্স হয়। আৰু তাৰপিছত দিছোঁ ইয়াতে নিজৰ প্ৰয়োজন অনুসৰি নিমখ। মই ইয়াতে 1 চামুচ ব্যৱহাৰ কৰিছোঁ, প্ৰয়োজন হ'লে পিছত আকৌ দি ল'ম। আকৌ লৰাই লৈছোঁ এইখিনি ভালদৰে। আৰু অলপ সময় লৰোৱাৰ পিছত এতিয়া মই ইয়াতে মছলাখিনি দি লৈছোঁ। আৰু মছলা চবৰে মই সৰু চামুচৰ প্ৰায় আধা চামুচ ব্যৱহাৰ কৰিছোঁ প্ৰত্যেকৰে, বেছি ব্যৱহাৰ কৰা নাই। ইয়াত বেছি ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। আৰু এইফালে দিছোঁ মই অকণমান ৰঙা জলকীয়া গুড়ি। আৰু এতিয়া এইখিনি অলপ সময় লৰাম, তাৰপিছত মই ইয়াতে ঢাকনা দি ঢাকি থৈ দিম অলপ সময় সিজিবৰ কাৰণে। আকৌ অলপ সময় পিছত মই ঢাকনাখন আঁতৰাই এইখিনি এতিয়া লৰাই লৈছোঁ, নহ'বা তলফালৰ পৰা দেৰি আহিব। আৰু এইখিনি প্ৰায় আধা সিজা হৈছে। আৰু এতিয়া মই ইয়াতে দি ল'ম আলুখিনি, যিহেতু মই আলুখিনি কাটি থৈ দিছিলোঁ, এতিয়ালৈকে দিয়া নাই। আৰু আলুখিনি মই ইয়াতে আগতীয়াকৈ ফ্ৰাই কৰি লোৱা নাই, ফ্ৰাই নকৰাকৈ আলুখিনি দিছোঁ। আৰু আলুখিনি দিয়া অলপ সময় পিছতে মই আকৌ এবাৰ মাংসখিনি লৰাই লৈছোঁ, আৰু এইফালে আলু আধা সিজা হৈ গ'ল। আৰু এতিয়া মই ইয়াতে মেইন বস্তু দি দিম, আৰু এইটো হৈছে পচলা। আৰু এতিয়া মই যিমানখিনি পচলা বাতিত থৈ দিছিলোঁ, এতিয়া এইখিনি গোটেইখিনি দি ল'ম। তাৰপিছত এইখিনি আকৌ ভালদৰে লৰাই ল'ম। আৰু চব্জিখিনি ফাইনেলি সিজি গ'ল। আৰু মই ইয়াতে গেছটো মিডিয়ামত দি থৈ দিছিলোঁ, আৰু এতিয়া মই হাই ফ্লেমত দি দিছোঁ। আৰু এইফালে মই ইয়াতে এতিয়া পানী দি দিলোঁ, চব্জিখিনি যিহেতু সিজি গ'ল। আৰু মই ইয়াতে গৰম পানী দিছোঁ, গৰম পানী দিলে চব্জিটো খাব ভাল হয়। আৰু এইখিনি এতিয়া অলপ সময় উতলিব দিম। আৰু চব্জিখিনি অলপ সময় উতলাৰ পিছত আৰু এতিয়া মই ইয়াতে দিম আজি মেইন বস্তুটো, আৰু এইটো হ'ল পিঠাগুড়িখিনি। আৰু পিঠাগুড়িখিনি আপোনালোকে দেখা পাইছে যে মই এচামুচকৈ দি লৰাই দিছোঁ। আৰু এইখিনি একেলগতে দি দিব নালাগে, একেলগতে দিলে যিহেতু গোটা মাৰি যাব, আৰু পিঠাগুড়ি যিহেতু গোটা মাৰি যায়, সেইকাৰণে নিজৰ প্ৰয়োজন অনুসৰি দি কেনে এনেকৈ লৰাই লৰাই থাকিব, তেতিয়া চব্জিটো গোটা মাৰি নাযায়। আৰু যিমান ডাঠ কৰিব বিচাৰে আপোনালোকে সিমানেই ডাঠ কৰিব পাৰে। এনেকৈ পিঠাগুড়িখিনি দি অলপ সময় উতলাই দিলে চব্জিখিনি গোটা পাতি যায়। আৰু মই ইয়াতে পিঠাগুড়ি প্ৰায় 2 মুঠিমানৰ জোখাৰে তিয়াইছিলোঁ, বেছি তিয়াব নালাগে। মানে চব্জি চাই আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি তিয়াব পাৰে। মই ইয়াতে 2 মুঠি তিয়াইছিলোঁ, কিন্তু 2 মুঠিও থাকি গ'ল। আপোনালোকে সেইটো নিজে চাই ল'ব নিজৰ প্ৰয়োজনটো। আৰু আপোনালোকে দেখা পাইছে যে মই কিমান জোখাৰে মানে পিঠাগুড়িখিনি দি লৈছোঁ, বেছি ডাঠো কৰা নাই। আৰু এইখিনি মানে জোখৰ, আৰু ইয়াতকৈ বেছি ডাঠো কৰিব পাৰে, কিন্তু বেছি ডাঠ কৰিলেও বেয়া লাগে। আৰু এইটো হ'ল মিচিং মানুহৰ এটা ট্ৰেডিশ্যনেল খানা, আৰু সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ, যিহেতু আমাৰ ঘৰতে যিহেতু বনাইছিলোঁ, সেইকাৰণে ভাবিলোঁ ৰেচিপিটো আপোনালোকতো শ্বেয়াৰ কৰোঁ। আৰু এইয়া ফাইনেলি আমাৰ চব্জি ৰেডি হৈ গ'ল। আৰু এইয়া ফাইনেলি আমাৰ ৰাতিৰ ডিনাৰৰ লুকটো আপোনালোকে দেখা পাইছে। আৰু এইফালে চব্জি, আৰু এইফালে ভাত, আৰু এইফালে পেটু ভাজি, কুকুৰা মাংসৰ পেটু আৰু আলুৰ লগত ভাজিছিলোঁ। আৰু এইফালে পিঁয়াজ, নিমখ, জলকীয়া, আৰু এইফালে নেমু। আৰু
আজি আমাৰ ৰাতিৰ সাঁজটো এনেদৰে আমি খালোঁ আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন এই চব্জিখন আৰু খাই যিহেতু বহুতে ভাল পাব আৰু বহুতে হয়তো খাইছেই আৰু আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পায়